গুড মৰ্নিং গাইজ, মোৰ এটি নতুন ব্লগৰ বাবে আপোনালোক সকলোকে আদৰিছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি আপোনালোকক দেখাম বিহুত কি বনাওঁ, তো চাই থাকিব ভিডিঅ'টি শেষলৈকে। এয়া চাওক, পাপাই আছে পুৰি বনাই আৰু লগত এখন ভাজি। আৰু আজি আছে আমাৰ ঘৰত এটা আলহী মানে হৈছে চিষ্টাৰৰ বান্ধৱী। ৰাতি আমাৰ ঘৰতে আছিল, তো এতিয়া পুৱা উঠি গা পা ধুই আমি খাই আছোঁ পুৰি ভাজি আৰু চাহ। খাই বৈ লোৱাৰ পিছত এতিয়া দুপৰীয়াৰ সাজ বনাবলৈ হ'ল। তো মই বনাই আছিলোঁ ফুলকবি আৰু চিষ্টাৰে ভাজি আছিল মাছ। তো মাছ ভাজি থাকোঁতে আহিল বান্দৰ। আমাৰ ইয়াত ইমান বান্দৰৰ উৎপাত, আপোনালোকক দেখাই আছোঁ ৰ'ব। কেতিয়াবা দালি লৈ যায়, কেতিয়াবা চাউল, তাকেই মই খেদি আছিলোঁ। চাওকচোন, তো এতিয়া মই ফাৰ্ষ্ট টাইম আজি বনাই আছোঁ মাছৰ তেলেৰে বেঙেনা। কেনেকুৱা বা হয় নাজানো আৰু। আপোনালোকে বাৰু এনেকৈ বনাই খাই পাইছেনে? যদি পাইছে এটা কমেণ্ট কৰি ক'বচোন। এয়া চাওক, হৈ গ'ল। দেখাততো ভালেই লাগিছে। সেয়া খোৱা বোৱা হোৱাৰ পিছত সেয়া আমাৰ বাহিৰত ডেন্সাৰ দুইজনীয়ে ডেন্স কৰি আছে। চাওক, এইটো অডিয়েন্স এটা। মায়ে বনাই আছে এইফালে ভজা লাড়ু, মানে পিঠাগুড়ি হয়, আপোনালোকে বা কি কয় নাজানো আৰু। এয়া হৈ গ'ল। দিনত টাইম নহ'ল, তো ৰাতিয়ে বনাব লগা হৈছে। তো মাহঁতে সেইফালে পিঠাগুড়ি খুন্দি আছে বৰা চাউলৰ, আৰু মই এইফালে নাৰিকল ভাজি আছোঁ। পিঠা বনোৱা হোৱাৰ পিছত গ'লোঁ গাঁৱতে ফাংচন আছিল, তাতে চিষ্টাৰৰ ডেন্স প্ৰগ্ৰাম, তো তাকে চাবলৈ গ'লোঁ। আমি জন্মতে আজিলৈ ইমানতে শেষ কৰিলোঁ, বাকীখিনি কাইলৈ দেখাম। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। বাই বাই, টাটা।